নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মাঘ বিহুৰ সকলোলৈ শুভেচ্ছা যাচিলোঁ। আজি হ'ল উৰুকা আৰু আমি ভেলাঘৰলৈ যাম আৰু ভেলাঘৰ এটা আমাৰ এইখিনি কাষতে বৰ ধুনীয়াকৈ ভেলাঘৰ এটা বনাইছে, এনেকৈ চাই আহিম। পিছে বলক, আমিও ভেলাঘৰ বনাইছোঁ, সেইটো ভেলাঘৰ দেখাম। তাৰমানে আমাৰ এই অঞ্চলখিনিত তাৰমানে সেইটো ভেলাঘৰ বহুত ভাল লগা হৈছে, সেইকাৰণে দেখা যায় আৰু বলক। পিছে ঘৰৰ পৰা বহুত দূৰত নহয়, অলপমান ওচৰতে ভেলাঘৰটো, সেইকাৰণে যাই আছোঁ। ইয়াৰ পৰা আহিছে বলক। এয়া পালোঁ আহি, সেইটো এটা আৰু এইটো কাষতে বনাইছে বাৰু। এইটোৱে ভেলাঘৰ আৰু এতিয়া মানুহবোৰ নাই, ক'ৰবাত গৈছে আৰু সেইটো চাই লওক। আৰু কুঁৱলী পৰি আছে পথাৰত পূৰা একদম, এইটো চাওক। আৰু ভিতৰৰ পিনে এয়া এই ওপৰত আছে, ওপৰতো উঠিব পাৰি। এইপিনে চিৰি আছে এনেকৈ বলক। পিছে এতিয়াও ভালকৈ বনোৱা হোৱা নাই। তিনিতলা ভেলাঘৰ বনাইছে, এয়া চাওক। ওপৰৰ দিগেও বনাইছে পূৰা তিনিতলা, এয়া একতলা আৰু ওপৰৰ দুইতলা, ই ওপৰতো আছে। এতিয়া বাৰু বেলেগ মানুহ নাই, আমাৰ পৰা ককাহঁতো। তাৰপৰা এইটো কিমান দিন লাগিছে ন বনাওঁতে? আৰু 6 মাহ লাগিছে দাদা। 6 মাহ লাগিছে আৰু বলক। পিছে আৰু আমাৰ ভেলাঘৰটো দেখাওঁ। আমাৰ ভেলাঘৰটো বাৰু ইমান ভালো হোৱা নাই আৰু নাই, বনাইছোঁ আৰু কিবা কৰি সৰু 6 মাহ লগা বুলি আপোনালোকে সঁচাকৈ নাভাবিব। এইটো জানুৱাৰী 1 তাৰিখৰ পৰা আৰম্ভ কৰিছিল বনাবলৈ। বাৰু এইটো নুঠিলোঁ আৰু এইটো চাওক, ভেলাঘৰটো কি ধুনীয়া লগা হৈছে অন্তৰৰ পৰা। এতিয়া আমাৰ ভেলাঘৰলৈ যাই থাকোঁ। এয়া চবতে ভেলাঘৰ বনাইছে চাওক। এইটো আমাৰ লগৰ ভেলাঘৰ, আৰু অলপ ৰখিলোঁ, খবৰটি ল'লোঁ। এতিয়া আমাৰ ভেলাঘৰটো যাই আছোঁ। ভেলাঘৰলৈ যাবই নাপালোঁ, ৰাস্তাতে এয়া লগ ধৰিলে আমাৰ লগকেইটাই চাউন আনিবলৈ ভেলাঘৰৰ কাৰণে। এয়া চাউনটোত বান্ধি ল'লোঁ। এতিয়া ভেলাঘৰলৈ যাই থাকোঁ আৰু এইটোৱে হৈছে আমাৰ ভেলাঘৰ। আৰু ইয়াতে পূৰা নাচি আছে একদম পূৰা। কি ৰান্ধি আছা? ব্ৰইলাৰ। ব্ৰইলাৰ নেকি? এতিয়া খানাটো খাই লওঁ আৰু মোৰ লগকেইটা পূৰা নাচিছে। মই ওপৰত উঠি এনে বহি আছোঁ আৰু সেয়া চব শুই আছে এতিয়া ৰাতিপুৱাল। বেলি উদয় নহওঁতে গা পা ধুই তামোল পাণ দি ভেলাঘৰটো জ্বলোৱা হয়। আৰু এতিয়া ইয়াৰ পৰাগে ভেলাঘৰটো জ্বলাইছে। ভেলাঘৰটো জ্বলাই দিবলৈ বহুত বেয়া লাগে, কাৰণ বহুত কষ্ট কৰি বনোৱা হয়। আৰু এতিয়া কি ক'ব আৰু, সেইটো জ্বলাই দিব লাগিব, কাৰণ এইটো পৰম্পৰাগতভাৱে চলি অহা এইটো নিয়ম। বন্ধুসকল, ভ্লগটো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কেনে পালে কমেণ্ট কৰিব।